জ্যোতিৰ্ময় শৰ্মাৰ সৈতে বাৰ্তালাপ। নমস্কাৰ, টাইমছ নাও অসমৰ সমূহ দৰ্শকক মই জ্যোতিৰ্ময় শৰ্মাই আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ। আজি বাৰ্তালাপ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ বিজেপি দলৰ নৰ্থ ইষ্ট এণ্ড বেংগল জামাতি উলেমা মধ্য অসমৰ সভাপতি তথা 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ ষ্টাৰ কেম্পেইনাৰ বাদশ্বাহ খানক। আহকচোন আমি তেখেতৰ লগত কিছু কথা পাতোঁ। দাদা, আপোনাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমতে টাইম নাও অসমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক আজিৰ অতিথি হিচাপে মাতাৰ কাৰণে। যাতে এনেকুৱা অনুষ্ঠান দ্বিতীয়বাৰ মোক মাতে, সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা। দাদা, আপোনালৈ আমাৰ প্ৰথম প্ৰশ্ন, যে গতিকে আপুনি বিজেপি দলৰ নৰ্থ ইষ্ট আৰু বেংগল জামাতি উলেমান মধ্য অসমৰ সভাপতি, এই জামাতিৰ ওপৰত অকণমান থুলমূলকৈ আমাক জনাওকচোন, কি হয় এইটো? এইটো ধৰক, এইটো জামাতি উলেমা মধ্য অসমৰ। জামাতি উলেমাটো বেলেগ আৰু এই জমিয়তটোই বেলেগ। যেনেকুৱা জমিয়ত ধৰক আনফৰ এটা আজমন, এটা AIDFক ছাপোৰ্ট কৰে আৰু এটা কংগ্ৰেছক ছাপোৰ্ট কৰে। ঠিক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা নীতি আদৰ্শ নীতি নিয়ম আছে। সেই হিচাপে নৰ্থ ইষ্ট এণ্ড বেংগল জমিয়ত যি উলেমা যিটো, এইটো বিজেপি দলক ভাৰতীয় জনতা পাৰ্টীক ছাপোৰ্ট দিয়ে। আৰু সেইকাৰণেই মধ্য অসমৰ, অৰ্থাৎ মধ্য অসমৰ যিবিলাক হেৰি আছে, সমষ্টি আছে, ডিষ্ট্ৰিক্ট আছে, সেইবিলাকৰ দায়িত্বত মই আছোঁ। আৰু সেইটো প্ৰচাৰ চলাবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰা সদায় মানে আমি হেৰি কৰোঁ, এই কেম্পিং কৰাৰ কাৰণে আমি সুবিধা পাওঁ। সেই হিচাপে আমি নিৰ্বাচনৰ সময়ত কেম্পিং কৰিব লাগে। দাদা, আপোনালৈ দ্বিতীয়টো প্ৰশ্ন, যিহেতু 2021 চনৰ নিৰ্বাচন সমাগত, তেনে সময়তে বিজেপি দলৰ পৰা আপোনাক চামগুৰি আৰু ৰূপহীহাট সমষ্টিৰ পৰা আপোনাক ষ্টাৰ কেম্পেইনাৰ হিচাপে নিযুক্তি দিছে, প্ৰস্তুতি কেনেকুৱা? ঠিক আছে, আপুনি ভাল কথা এটা কৈছে। যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ষ্টাৰ কেম্পেইনাৰ হিচাপে 85 নং ৰূপহীহাট সমষ্টি আৰু চামগুৰি সমষ্টি, দুটা সমষ্টিত মই হেৰি পাইছোঁ, ষ্টাৰ কেম্পেইনাৰ হিচাপে মই এটা সুযোগ পাইছোঁ। সেই হিচাপে আমি ইতিবাচক যিবিলাক ঠাইত গৈছোঁ আৰু যেনেকুৱা প্ৰচাৰ চলাই আছোঁ, সকলো ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে আদৰি লৈছে আৰু ইতিবাচক সঁহাৰি জনাইছে। আমাৰ COVID-19 চলি থকা অৱস্থাত দুখীয়াৰ কাষত আমি যি ধৰণে আগবাঢ়ি গৈছোঁ, আপোনাৰ বিহুৰ সময়তে হওক, ঈদৰ সময়তে হওক, পূজাৰ সময়তে হওক, আমি বিভিন্ন ধৰণৰ মানুহৰ কি অভাৱ অভিযোগ হৈছে আমি সম্পূৰ্ণ পূৰা কৰিবৰ কাৰণে দুখীয়াৰ কাষত আমি সদায় গৈছোঁ। আৰু এই COVID-19 চলি থকাৰ অৱস্থাটো বানপানী জানি সেই অঞ্চলটো বহুত মানে বানে বহুত মানুহক জুৰুলা কৰে। সেই বান খৰালিতো যিবিলাক মানুহে ক্ষতিগ্ৰস্ত হৈছে, সিহঁতক কেনেকৈ চলিব লাগে, কেনেকৈ কি কৰিব লাগে, খোৱা লোৱা কেনেকৈ হৈছে নে নাই, সকলো আমি ইতিবাচক খবৰ ৰাখিছোঁ। সেই তৰফৰ পৰা আমি যি প্ৰচাৰ চলাইছোঁ, সেই ইতিবাচক সঁহাৰি আমাক দিছে। তাৰ ফালৰ পৰা আমি চাইছোঁ যে এইবাৰ 2021 মানে আমাক হেৰুৱাবৰ কাৰণে যে এই কংগ্ৰেছ হওক, AIDF হওক, আমাৰ লগতে কোনো পাত্তাই নাপায়। আমি নিশ্চয়তাৰে জয়ী হ'ম। দাদা, আপোনাৰ তৃতীয়টো প্ৰশ্ন, আপুনি যে গতিকে চামগুৰি সমষ্টি আৰু ৰূপহীহাট সমষ্টিৰ বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ, এই দুটা সমষ্টিতে বিজেপি দলে কোন প্ৰাৰ্থী অৱতীৰ্ণ কৰিব বা এই টিকটৰ দাবীদাৰ কোন হয়, অলপ জনাব নেকি? এইটো ঠিকেই কৈছে আপুনি। টিকেটৰ দাবীদাৰতো বহুত আছে। ধৰক ৰূপহীহাট সমষ্টিত আছে 4-5জন আছে, চামগুৰি 2-3জন আছে। কিন্তু চামগুৰিৰ পৰা আমাৰ বৰ্তমানৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট অনিল দেৱ ডাঙৰীয়াই, তেখেতেই টিকেট পাব চামগুৰিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ। আৰু ৰূপহীহাট সমষ্টিৰ যদিও 5-6জন আছে, তাৰ ভিতৰত যুৱনেতা হৈব ৰমনকে টিকেট দলে দিব বুলি মই দৃঢ় বিশ্বাস। আৰু যদি যুৱনেতা হৈব ৰমনে যদি টিকেট দিয়ে, তেনেহ'লে এই মাইনৰিটি সমষ্টিটো উঠি আহিব বুলি এইটো মই বিশ্বাস আছোঁ। এইটো কাৰণেই যে চাওক,
তাত 1,70,000 ভোট আছে। তাৰ ভিতৰত 60,000 মান ভোট ধৰক হিন্দু ভোট আছে। গতিকে এইকেইটা তো পজিটিভ ভোট আমি পামেই এইটো। আৰু মাইনৰিটি মানুহে এইবাৰ যিভাৱে চৰকাৰে কৈছে যে আমাৰ মাইনৰিটি মানুহৰ ভোট লাগে প্লাছ মাইনৰিটি বিধায়ক লাগে, সেই হিচাপে চৰকাৰেও স্বতঃস্ফূৰ্তভাৱে আদৰণি জনাইছে, দলে জনাইছে। আৰু সেই হিচাপে যুৱ নেতা হবিবুৰ ৰহমান দুখীয়াৰ ওচৰত গৈ যি সময়ত COVID-19 হওক, বানপানীৰ সমস্যা হওক, সকলো সময়তে মানুহৰ ওচৰত গৈছে। সেইফালৰ পৰা মানুহেও বিচাৰিছে যে এইবাৰ যদি যুৱ নেতা হবিবুৰ ৰহমানক দলে টিকেট দিয়ে তেনেহ'লে আমি ভাৰতীয় জনতা পাৰ্টিত ভোট দিম। সেইবুলি আমি বিশ্বাস হ'ব পাৰোঁ যে আমাৰ যদি যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিত লবিকেন্দ্ৰিক ৰাজনীতি নাই, এইটো আপোনালোকে জানে, চবেই জানে। কংগ্ৰেছত কিন্তু লবিকেন্দ্ৰিক ৰাজনীতি আছে। ভাৰতীয় জনতা পাৰ্টিত তেনেকুৱা কোনো হাইকমাণ্ড নাই, যেনেকৈ কংগ্ৰেছত হাইকমাণ্ড আছে। দলৰ সৰ্বানন্দ সোণোৱাল দেৱ ডাঙৰীয়া মুখ্যমন্ত্ৰী, স্বাস্থ্য বিত্ত অগ্ৰকাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়া প্ৰভাৱশালী মন্ত্ৰী, আৰু আমাৰ ৰঞ্জিত কুমাৰ দাস সভাপতি। মই ভাবোঁ দলে এটা ইতিবাচক সঁহাৰি দিব, যুৱ নেতা হবিবুৰ ৰহমানক টিকেট দিব বুলি মই দৃঢ় বিশ্বাস। আৰু দলে নিশ্চয় এইটো সময়ত আপোনালোকে চাব যুৱ নেতা হবিবুৰ ৰহমানকে টিকেট প্ৰদান কৰিব বুলি মই আশাবাদী। দাদা, মোৰ 4 নম্বৰটো প্ৰশ্ন। মই যিমান দূৰ জানো আপুনি এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি। আমি আজি কিছুদিনৰ পৰা দেখি আছোঁ যে আপোনালোকৰ বিজেপি দলৰে কিছু নেতাই ৰাইজৰ মাজত গৈ হিন্দু মুছলমানৰ নামত এক ৰাজনীতি, মানে হিন্দু মুছলমান বিভেদ কৰাৰ এক চেষ্টা চলাই আছে। মই কাৰ কথা কৈছোঁ চাগে আপুনি নিশ্চয় গম পাইছে, নামটো নক'লেও। এই ক্ষেত্ৰত আপুনি কি কয়? শুনক, আপুনি একচুৱেলি ভাল কুৱেশ্যনটো ধৰিছে, আৰু মই ভাবিছিলোঁ তেনেকুৱা কুৱেশ্যন আপুনি মোক ক'ব বুলি। গতিকে আপোনাৰ চেনেলৰ যোগেদি মই এইটো কথাও যদি বাৰ্তা দিব পাৰোঁ, সমষ্টি মানুহে এইটো মোক ইতিবাচক সঁহাৰি এটা দিব বুলি মই আশাবাদী। আৰু এইটো মোৰ ক'বলগীয়া কথা। ভাৰতীয় জনতা পাৰ্টিত ব্যক্তিগত, এইটো ভাৰতীয় জনতা পাৰ্টিৰ কথা নহয়। যোনে কৈছে সেইটো মই জানো, সত্যৰঞ্জন বৰা আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেৱ। শুনক, মইতো শিলাদিত্যত এইটো পাগলাদিত্য বুলিহে কওঁ। সিটো মানুহৰ যোগ্যই নহয়। হয়তো আমাৰ দলত আছে, দলেও কি হ'ব তাক ধমকি কৰিছে, আপোনালোকে জানেই, ছ'চিয়েল মিডিয়াত আপোনালোকে গম পাইছে। কিন্তু দলটো আৰু শিলাদিত্য আৰু সত্যৰঞ্জন বৰাৰ দ্বাৰাতে নচলে। দলৰ তেনেকুৱা এসময়ত জাতিৰ নায়ক আছিল সৰ্বানন্দ সোণোৱাল দেৱ ডাঙৰীয়া। তেখেতে ইতিবাচক সঁহাৰি জনাইছে আৰু জনাব। তেখেতৰ মুখেৰে যদি ক'লে হয় তেনেহ'লে আমাৰ সংখ্যালঘু মানুহে গম পালে হয় যে এইটো একচুৱেলি আমাক বেয়া পায়। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাংবাদিকতা দল বোলা এটা প্ৰশ্নও আছে, এইটো মই নকৰিলে নহ'ব। কিন্তু থাকিলে এইটো দলৰ কথা নহয়, এইটো সত্যৰঞ্জন বৰা চাওক, সি বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ বেশ পোচাক পৰিধান কৰে। কিছুদিন আগত এটা কি কিতাপ লিখিছে, কুৰাৰণ কলংকিত গতাবোৰ, চাওকচোন। আৰু কিবা কি মাংস চাংসৰ কথা আপোনালোকে গম পাই আছে। কিন্তু এইটো ভাৰতীয় জনতা পাৰ্টিৰ কথা নহয়। দলৰ উদ্যোগ কোনেও নাই, দলৰ মানুহ আছে, সিহঁতে বিচাৰ বিবেচনা কৰিব। কিন্তু এইবিলাক পাগল মানুহৰ কথা লৈ আমি ভাবোঁ আমাৰ সংখ্যালঘু মানুহ ইমান পাগল নহয় যে তাৰ কথা কোনো গুৰুত্ব দিব। মই তাক কেইবাৰো আমি প্ৰত্যাহ্বান জনাইছোঁ বা ক'বলৈ বাধ্য হৈছোঁ, বা লাইফতো মই আহিছোঁ যে যি নেকি গীতাৰ 18টা শ্লোক আছে, তাৰ ভিতৰত এটা শ্লোক কি পঢ়ক ভালকৈ, বা কোনটো শ্লোকত লিখা আছে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক অবিশ্বাস কৰিব পাৰে। যদি যে নিজৰ ধৰ্মক বিশ্বাস কৰিব নোৱাৰে সেই আনৰ ধৰ্মকো বিশ্বাস কৰিব নোৱাৰে, অধিকাৰ নাই। মই পোনপ্ৰথমতে এটা কথা কওঁ, মই অসমৰ অসমীয়া, কিন্তু দ্বিতীয় মোৰ ধৰ্ম হৈছে ইছলাম, সেইটো মই মানিব লাগিব। কিন্তু সত্যৰঞ্জন বৰা আৰু শিলাদিত্য যিবিলাক সাংবাদিক মন্তব্য কৰি আছে, দলে তাক কেইবাৰো কৈছে যে আগন্তুক দিনত আকৌ কৰে, কিন্তু দলে ইতিবাচককৈ ল'ব। গতিকে হয়তো শিলাদিত্য দেৱৰ কিছুমান ভোট বেংকৰ কাৰণে বেংগলী সম্প্ৰদায়ৰ কিছুমান মানুহ আছে, যদি সি এইবিলাক কথা কয় তেনেহ'লে সেই মানুহকেইটা তাক ভাল পাব।
স্বতঃস্ফূৰ্তভাৱে আদৰি ল'ব। সেইটো কাৰণে কি ক'ব পাৰে। আৰু সত্যৰঞ্জন বৰা ভাবি আছে যে শিলাদিত্য এইবাৰ টিকেট নাপায়, গতিকে সেই চান্সটো লৈ ডান্স মাৰিম, এইটো কাৰণে ক'ব পাৰে। তো এইবিলাক আমাৰ দলক কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু এইবিলাক ফাল্টু মানুহক কোনো গুৰুত্বও নিদিয়ে আৰু তাক সি টিকেটো তাক নিদিয়ে, এইটো আমি জানো। গতিকে এইবিলাক মানুহক কেতিয়া যে এইটো শংকৰাজনৰ দেশ, ইয়াত যে কিবা সাম্প্ৰদায়িক মন্তব্য কৰি পেলাই আমাৰ হিন্দু মুছলমানৰ মাজত কিবা দাংগা লগাব, সেইটো আমাৰ অসমৰ মানুহে এইটো পূৰ্বৰ পৰা পৰিচয় দি আহিছে। বটদ্ৰৱা যিটো স্থান হয় তাত জানি শংকৰাজনৰ দেশ বুলি ক'লে এইটো সকলোৱে জানে। জিকিৰ জাৰিও যিটো সৈয়দ আব্দুল মালিক ছাৰ তাক লৈ শিলাদিত্য কিবা ডাঙৰ কথা কৈছে, আপোনালোকে জানি বিভিন্ন দল সংগঠনে কিবা ধৰ্ণা কাৰ্যসূচী কৰিছে। গতিকে এইবিলাক মানুহক গুৰুত্ব দিয়াটো মই যুক্তিযুক্ততা আছে বুলি নাভাবোঁ আৰু দলেও তেখেতক যুক্তিযুক্ততা নিদিয়ে আৰু কোনো প্ৰশ্ৰয় 2021 নিদিব। সেইটো কাৰণে দলে মানে কিবা ক'ব দিয়া হৈছে, কাৰণ আৰু কেইদিন ক'ব, সেইটো মানুহৰ যোগ্যই নহয় যিহেতু। গতিকে ইতিবাচক সঁহাৰি আমাক দলে জনাইছে, আমি কমপ্লেইন জনাইছোঁ। গতিকে এইবিলাক একো কৰিব নোৱাৰে। সত্যৰঞ্জন বৰাই হওক, শিলাদিত্য দেৱডাঙৰীয়া হওক, সিহঁতৰ কিজানি মই ভাবোঁ ব্ৰেইন টিউমাৰ হৈছে কিজানি, কিন্তু ব্ৰেইনটো ট্ৰিটমেণ্ট কৰিব লাগে। মই তাক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে এই হেৰিৰ পৰা ষ্টুডিঅ'ৰ পৰাই মই প্ৰত্যাহ্বান জনাইছোঁ আৰু ক'ব খুজিছোঁ, সি যিবিলাক আবল তাবল বকিব খুজিছে, মই প্ৰত্যেকটো লাইফত কৈছোঁ, যি তাৰ টকাৰ দৰকাৰ হৈছে ব্ৰেইনটো ট্ৰিটমেণ্ট কৰক, বাহিৰত যাওক, যিমান টকা খৰচাৰ প্ৰয়োজন হয় সম্পূৰ্ণ খৰচা বহন মই কৰিম। গতিকে আমাৰ মাজত সাম্প্ৰদায়িক ভাতৃত্ব বা মিলনভূমি যিটো, এইটোত এনেকুৱা এটা পয়জন সোমাই দি পেলাই বিনষ্ট কৰিব নালাগে। মইতো কৈছোঁ যে কৰোণাত যিমান মানুহে ভয়ানক ৰূপ ধাৰণ কৰিছে, কৰোণা ভয় নাই, কিন্তু ভয় হৈছে শিলাদিত্যদেৱ আৰু সত্যৰঞ্জন বৰাৰ কাৰণে। গতিকে মই চৰকাৰক দাবী জনাম আৰু ক'ব খুজিছোঁ আৰু দাবী জনাইছোঁ, চৰকাৰে এটা ইতিবাচক হেৰি লওক, দৃষ্টিকোণৰ ফালে সিহঁতক কওক যে এনেকুৱা কামৰ পৰা বা এনেকুৱা কথাৰ পৰা যাতে বিৰত থাকে। নিশ্চয় চৰকাৰে জনাব আৰু জনাব বুলি মই আশাবাদী। আৰু 2021 সিহঁতে টিকেট নাপায়, সত্যৰঞ্জন বৰাও নাপায়, শিলাদিত্য দেৱো নাপায়। গতিকে কি কৰি থাকক সেইটো আমাৰ ক্ষতি কৰিব নোৱাৰে। দাদা, আপুনি আমাক ইমানকণ বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক টাইমছ নাও অসম পৰিয়ালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ঠিক আছে, নমস্কাৰ। মই আপোনালোকে এটা বহুত ভাল লাগিছে, আপোনালোকে মোক মাতি অনাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো অসমবাসীক আৰু টাইম নাও অসমৰ সকলো কৰ্মকৰ্তাক, পৰিয়ালবৰ্গক মই ধন্যবাদ আৰু স্বাগতম জনাই মই বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজি আমি কথা পাতিলোঁ বিজেপি দলৰ নৰ্থ ইষ্ট এণ্ড বেংগল জামাতি উলেমা মধ্য অসমৰ সভাপতি বাছা খানৰ সৈতে। অহা খণ্ডত পুনৰ এক নতুন অতিথি লৈ মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ। গতিকে চাই থাকিব টাইমছ নাও অসম। যদিহে আপোনালোকে ফেচবুকত চাই আছে, আমাৰ পেজটো লাইক কৰিব, আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিব। ধন্যবাদ।